নমস্কাৰ আজকাল কামেশ্বৰ বড়ো চেনেলটোৰ পৰা সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা ব্লগ চিষ্টেমত লৈ আহিছোঁ মই। যিজনী ভণ্টি মোৰ ঘৰত পঢ়ি আছে আজি 2018 পৰা আজি 2024লৈকে, সেই সিহঁতৰ ঘৰৰ পৰিৱেশটো দেখুৱাম আৰু লগতে এটা ভাল খবৰ বুলি ক'ব পাৰি। সেয়ে দেখাম অলপ ঘৰৰ পৰিস্থিতিটো। ঘৰখন যথেষ্ট এখনেই ঘৰ আছে সিহঁতৰ, পদদক্ষিয়া আৰু লেণ্ডলেছ, এইটো ভূমিহীন। গতিকে সেয়েহে আপোনালোকক অলপ দেখাব ওলাইছোঁ। আৰু এটা সুখৰ খবৰ আজি লাষ্টত মই জনাই দিম, সেইটো আপোনালোকে চাই থাকিব। এইখনে সিহঁতৰ ঘৰ আৰু ইয়া খুৰীহঁতে আৰু ইয়া ভণ্টি এজনী আছে, সেই অলপ দেখাই দিম। ছোৱালী তিনিজনী আছে বৰ্তমান, এজনী মোৰ ঘৰত আছে আৰু এজনী সৰুজনী ইয়াত আছে, এজনীটো বেলেগৰ পৰিয়ালৰ ঘৰত আছে যেনিবা। সেই অলপ ঘৰখন দেখাই দিম। খুৰা, এতিয়া আপোনালোকৰ ঘৰখন দেখাব আহিছোঁ মই, কাৰণ বিভিন্ন সময়ত আপোনালোকৰ এটা চৰকাৰে এখন PMAY যেনিবা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এখন ঘৰ দিছে, নহয় জানো? গতিকে সেই ঘৰখন 1 বছৰ লাগি গ'ল আমাৰ সিদ্ধান্ত লওঁতে। গতিকে পইচাটো অলৰেডি একাউণ্টত সোমাই আছিলে, কিন্তু ঘৰখন বনাবলৈ আমি পৰা নাছিলোঁ। কিয়? কাৰণ আপোনাৰ ভূমিহীন, নহয় জানো? আপোনাৰ মাটি নোহোৱাৰ কাৰণেতো ইমান দেৰি হৈছে, হয় নে নহয় কথাটো? কি কয়? মাটি নোহোৱাৰ বাবে গতিকে মাটি নোহোৱাৰ বাবে ইমান দিন থাকিলে, নহয় জানো? গতিকে কিছুমান মানুহে গাঁৱত ভাবিব পাৰে যে কিয় ইমান দিন ঘৰখন বনোৱা নাই, নহয় জানো? আমাৰ এই মাটিৰ বিষয়লৈ ময়ো যথেষ্ট আপোনাৰ কাৰণে জাহা তাহা ওচৰ পাখৰে খোজ দিলোঁ, নহয় জানো? গতিকে সুবিধা কৰিব নোৱাৰিলোঁ। গতিকে যোৱাকালি যিটো খবৰ শুনিলোঁ যে এই মালিক ভূমিৰ মালিকে যেনে আপোনাক এডোখৰ মাটি দিম বুলি কৈছে, তো তেখেতকো ধন্যবাদ দিছোঁ, নহয় জানো? কিন্তু বৰ দেৰি লাগিল, নহয় জানো, এইটো সিদ্ধান্ত কৰাত, মানে দিয়াত। গতিকে সেয়ে অলপ দেখাই দিব ওলাইছোঁ, কাৰণ বিভিন্ন মানুহে ভাবি থাকিব পাৰে ঘৰখন কিয় বনোৱা নাই, চৰকাৰী ঘৰ। গতিকে মোকো ভাবি থাকিব পাৰে, আৰু মই যিমানখিনি পাৰোঁ সহায় কৰি দিছোঁ আপোনালোকক, যাতে কাগজ পত্ৰই হওক, আপোনাৰ ছোৱালীজনী হওক, নহয় জানো? কিন্তু এতিয়া চৰকাৰে আপোনালোকক সহযোগ কৰিছে, গতিকে সেই ঘৰখনটো বনাব লাগিব। গতিকে সেয়াই চৰকাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সেই ঘৰখনৰ বাবে যোনে যোনে সহযোগ কৰিছে সিহঁতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আপোনাৰ ঘৰখনৰ বাবে ইমানখিনি কাম কৰিছে, নহয় জানো? গতিকে এতিয়া সেই ঘৰখন বনিব যিটো জেগাত খুব কম সময়ত, যাতে 2-3 মাহৰ ভিতৰত হৈ যাব পাৰে, নহয় জানো? কিন্তু ঘৰখন মই পইচা পাতি উলিয়াই আনিলোঁ, যাতে প্ৰথম কিস্তি সোমাইছে তাৰে 30,000 টকা ওলোৱা আছে, সেইখিনি দি দিম। যে আপোনালোকে দুজনে যোন মাটিৰ মালিক যোনে ঘৰ বনাব, তা আপোনালোকৰ দুজনৰ কথা ধুনীয়াকৈ যায় আলোচনা কৰিব, বনাব, তাতে মই দেখাই দিম বাৰু, পইচাও আপোনাৰ হাততে দি দিম। বাকী আপোনালোকৰ সিদ্ধান্ত ন, ঘৰখন কেনেকৈ ধুনীয়াকৈ বনাই ল'ব লাগিব চৰকাৰে যেতিয়া দিছে। গতিকে সেইটোৱে কথা। আৰু বিভিন্ন সময়ত সেইটোৱে অলপ কথাও শুনি আছিলোঁ, সেইকাৰণে মোৰো দুখ লাগে সেনেকুৱা কথা শুনিলে, কাৰণ কামেশ্বৰ কেতিয়াও সেনেকুৱা নহয়। সেনেকুৱা পইচা যদি মই খোৱা মানুহ হ'লে আপোনালোকৰ ছোৱালীও ইমান সহযোগ নকৰিলোঁ। গতিকে সেনেকৈ ক'লে মই দুখ পাম, আৰু আজিলৈকে তহঁতক এনেকুৱা কোৱাও নাহি যে এনেকুৱা কিয় কৈছে, আৰু আজিলৈকে বেয়া কথা এটাও কোৱা নাই, মই আপোনাক গালিও দিয়া নাই। গতিকে সেয়ে কথাটো সেইটোৱেই, তাৰ কাৰণে মানে মই তেতিয়া দুখ লাগে আৰু যেনিবা। আৰু বিভিন্ন কথা যদি সেনেকৈ কয়, আৰু মই সেনেকুৱা মানুহ নহয়, মই যিমান পাৰোঁ মানুহক সহায় চেষ্টা কৰোঁ, কাৰণ ঘৰখনটো মই দিয়া নাই, চৰকাৰেহে দিছে। মাথো মই আপোনাৰ কাগজখিনিহে বনাই দিছোঁ, নহয় জানো? সেইবাবে সেইটোৱেই। আৰু বিভিন্ন এইটো কথা বতৰা হৈয়ে থাকে ন মানুহৰ কথা, আৰু কি। তথাপিও মই সিহঁতক গালি দিয়া নাই বাৰু, জাষ্ট মানে যাতে ক্লিয়াৰ হওক সেইটো বুলি কৈ দিলোঁ। তাতে আমাৰ ইহঁতৰ টোটেল 3জনী আছে ভণ্টি, গোটেইকেইজনী ছোৱালী। আৰু খুৰাৰ নামটো অলপ জনাই দিয়া, কি নাম? ৰিজয় বড়ো। ৰিজয় বড়ো হয়, এতিয়া স্বপনা বড়ো, লগতে খুৰীৰ নাম কি আছিলে? অনিমা বড়ো। স্বপনা বড়ো পঢ়ছে না অসমীয়া পঢ়ছে? बरो बेसेबां क्लासाव 2 क्लासाव रायजोफोर बिथांमोना बर'आनो, नाथाय बर' रावखौ रायलाया आरो उन्दैनिफ्रायनो, बेखायनो फिसाजोआ बर' फरायदों। आरो जोंनाव सासे थानाया आसामिस फरायदों, बे उन्दैनिफ्रायनो आसामिस फरायनाय। बेखायनो दिन्थिबाय एसे। আপোনালোকে চাই থাকিব, ঘৰখনৰ অলপ পৰিৱেশটো দেখুৱাওঁ, যাতে এখন ঘৰতে ইমান কষ্টৰে থাকে সিহঁতে। স্বপ্না এতিয়া এইয়া জাকৈ আছে, চা সিহঁতৰ জাকৈ, এয়া চা কোন হয় দি, এয়া চা ৰাজসকল,
আমাৰ মানুহবোৰে বিল্ডিং বনাই থাকে তেখেতলোকে চা কিমান কষ্টৰ ইয়াত জীৱন নিৰ্বাহ কৰি আছে সিহঁতে চা দেখাই দিছোঁ বুলি এইটো বেয়া পাবলগীয়া কথা নহয় আৰু কাৰণ পাৰিলে সহযোগ কৰিব লাগে এনেকুৱা মানুহবিলাক নহয় জানো ৰাইজসকল গতিকে আমিতো ধুনীয়া ঘৰ টিঙৰ পকা ঘৰত সোমাইছোঁ তেখেতলোকে কিমান কষ্ট থাকিছে সিহঁতে বুজি পাব অনুভৱ কৰিব গতিকে সেয়ে দেখাই দিলোঁ অলপ সপনা তুমি স্কুল থাকোঁ না থাকা थांगोन এই সপনা সেয়ে অলপ দেখাই দিলোঁ এয়া এটা চাং আছে গতিকে এই মাটিখিনি সিহঁতৰে বুলি নাভাবিব দেই কাৰণ এই খুৰাজন লেণ্ডলেছ হয় ইহঁতৰ মালিকৰ মাটি মালিক বেলেগ আছে ইয়াত বহি আছে আৰু গতিকে পদুষৰ বিষয় লেণ্ডলেছ হয় গতিকে সেয়ে ইয়াত নহয় ঘৰখন বেলেগ জেগাত বনিব অলপ আগত এটা জায়গা আছে তাতে বনাব তাত দেখাই থাকিম বাৰু আপডেট দি থাকিম গতিকে মোৰো ভাল লাগে এটা সহযোগ কৰিব পাৰিলে বাৰু সেইখিনি এতিয়া আপোনালোকে চাই থাকক ফুলো বহুত আছে ফুল ৰুই থৈছে সপনাই ন সপনা কি ফুল আছে এতিয়া লাষ্টত মই অলপ দেখাই দিম যাতে মই পইচাটো খুৰাৰ হাতত দি দিম সিহঁতে যাই কিনি যাতে দুইজনে কি ৰদ আনে কি দানে সিহঁতে জানে আৰু গতিকে আপোনালোকক লাষ্টত দেখাই দিম ৰাইজসকল বহুত দিনৰ পাতে ইয়াৰ পইচা আহে এই পইচাটো হ'ল নিৰ্মালী যিজনী ছোৱালী মোৰ ঘৰতে থাকে ভণ্টি হিচাপত যাতে ইমান দিনে মোৰ ঘৰতে পঢ়ি আছে গতিকে মই যথেষ্ট সহায় কৰি আছোঁ লগতে সিহঁতৰ এখন ভাল খবৰ কাৰণে চৰকাৰী ঘৰ এখন আহিছে সেইখিনি পইচাটো মোৰ হাতত যেবা নিৰ্মালীৰ একাউণ্টত সোমাইছিলে আমি ওলাই আনি কিনি যাতে নিৰ্মালীৰ দেউতাকৰ হাতত আমি দি দিব ওলাইছোঁ যাতে ঘৰখন যোনে বনায় আৰু সিহঁতে নিৰ্মালীৰ দেউতাক সিহঁতে দুজনে জানিব ঘৰখন কেনেকৈ বনায় কি কথা খালি আমাৰ দায়িত্ব হ'ল পইচাখিনি ওলাই দি দিয়া গতিকে সেয়াই পইচাটো মই দি দিব ওলাইছোঁ নিৰ্মালীৰ দেউতাকক গতিকে 30,000 টকা ওলোৱা আছিলে তো ইয়াত আছে 29,000 টকা এইটো হওক বাকীখিনি আৰু যেনেকৈ ওলাই থকা সেনেকৈ দি থকা হ'ব কিন্তু এটা ভাল খবৰ ক'ব লাগিব চৰকাৰকো তাতে কি কওঁ চৰকাৰক ধন্যবাদ দি দিয়ে আকৌ ইমান চৰকাৰী ঘৰ এখন দিছে আপোনাক নমস্কাৰ কাৰণ চৰকাৰী ঘৰ এখন পাইছে অশেষ ধন্যবাদ দিছে তেখেতে কাৰণ চৰকাৰে সহায় কৰিছে যেতিয়া কাৰণ এই পইচাটো যাতে আপুনি সঠিক কামত ব্যৱহাৰ কৰে যোনে ঘৰ বনাই দিব আৰু ঘৰৰ আপুনি মালিক এই দুই পক্ষে দুজনে মিলি কিনি যাতে ঘৰখন ধুনীয়াকৈ বনাই লয় মই সেই আশা কৰোঁ সেইটো আছে নে সেয়েহে মই পইচাটো আপোনালোকৰ হাতত ধৰাই দিলোঁ গতিকে আপুনি গন্তি কৰি ল'ব ইয়াত পইচাটো আছে নে নাই হ'ব দিয়ক সেয়ে টপিকটো দিলোঁ আৰু যাতে দেখাই দিছোঁ যাতে পৰিৱেশটো আমাৰ মাজতো আমাৰ বড়ো সম্প্ৰদায়ৰ মাজতো যথেষ্ট দুখীয়া মানুহ আছে গতিকে সিহঁতক যদি অলপ আমি সহায় কৰিব পাৰোঁ সেই ধৰ্ম হ'ব বুলি ভাবোঁ সেয়ে আৰু লাষ্টত যিসকলে এই টপিকটো লাষ্টলৈ চালে তেখেতলোকক অশেষ ধন্যবাদ থাকিল আৰু যিসকল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ বৰ বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিম